हेलो एवरीवन की खबर आपनालोकर मोर खबर बहुतेই ভাল। আজি মই मोर चेनेলত मोर सबतके मरমৰ মানুহজনীৰ লগত आपनालोকৰ লগত চিনাকি কৰাই দিম। हेलो एवरीवन की खबर आपनालोकर मोर खबर बहुतेই ভাল। আজি মই मोर चेनेলত मोर सबतके मरমৰ মানুহজনীৰ লগত आपनालोকৰ লগত চিনাকি কৰাই দিম। এওঁ মোৰ ছোৱালী। नमस्कार, मोर नाम कायनात आहमेद और घरत मुक मरमते माये मिनी बुली माते। मोर ছোৱালীৰ লগত চিনাকি কৰি দিয়াৰ লগতে আমি এটা খুব ভাল খবৰ আপোনালোকক দিব বিচাৰো। মোৰ ছোৱালীজনীয়ে আমেৰিকাত PhD প্লাস জব দুটাই কৰিব যাব। আমি সেইকাৰণে অলপতে আমি সবে মানে ফ্যামিলি গোটেই ফ্যামিলিটোৱে আমি কাশ্মীৰ ঘূৰিব গৈছিলোঁ। আপোনালোকে ভিডিঅ'ত গমে পাইছে, কিন্তু ইহঁতে মানে কেমেৰাত আহিব একেবাৰে নিবিচাৰে। মই বহুত জোৰ কৰি আনিছোঁ মোৰ ছোৱালীজনী কেমেৰাত, কাৰণ মই কেতিয়াবা ইনষ্টা বা ফেচবুকত মই ফটো যদি আপলোড কৰোঁ মোক বহুতে সুধি থাকে কোন হয়, তোমাৰ ভণ্টি হয় নেকি, তোমাৰ ফ্ৰেণ্ড হয় নেকি। আজি মই মানে যিটো সাসপেন্স আছিলে সেইটো মই মানে সবৰে আগত ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। আসলতে মোৰ ভণ্টিও নহয়, মোৰ ছোৱালী হয় আৰু লগতে মোৰ ফ্ৰেণ্ড বুলিও ক'ব পাৰি। মোৰ ছোৱালীৰ লগতে মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি। মই সব কথা শ্বেয়াৰ কৰোঁ আৰু কেতিয়াবা মোৰ পেৰেণ্টছো হৈ যায়। সৰুতে ইহঁতক মই চিপছ খাব নিদিছিলোঁ, এতিয়া ইহঁতে মোক আইচক্ৰীম খাব নিদিয়ে। এনেকুৱা মাজে মাজে পেৰেণ্টছো হৈ যায়। মই আপোনালোকৰ ওচৰত মানে এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে সকলোৱে দোৱা কৰিব যাতে তাই ভালকৈ মানে আমেৰিকালৈ যাব পাৰে বা তাত কোনো মানে বিপদত নপৰে বা অসমৰ বা ভাৰতৰ সকলোৰে যাতে গৌৰৱ মানে কঢ়িয়াই আনিব পাৰে, এনেকুৱাকৈ আপোনালোকে তাৰ কাৰণে দোৱা কৰিব। মই এটা কথা ক'ব বিচাৰিছোঁ, আজিলৈ মানে সিমান সাকসেস পোৱা নাই, কিন্তু যিখিনি কৰিব পাৰিছোঁ লাইফত সেইটো মানে মই সম্পূৰ্ণ ক্ৰেডিটটো মই মোৰ মাক দিব বিচাৰোঁ। কাৰণ ক্লাছ 12ৰ পৰা হওক বা 10ৰ ৰিজাল্ট হওক সবতে মায়ে বেষ্ট দিছে আৰু মাৰ অবিহনে মই এইটো একদম ইম্পচিবল হ'ল হয়। যদি মানে আমেৰিকা হওক বা ইণ্ডিয়াৰ ভিতৰতে কিবা এটা কৰা মোৰ কাৰণে এটা জাষ্ট ড্ৰিম আছিল, কিন্তু আজি সেই ড্ৰিমটো মোৰ কাৰণে সঁচা হৈ পৰিছে। কাৰণ মোৰ পিছত মোৰ হাৰ্ড ৱৰ্কিং মা আছিল। অকল পঢ়া শুনাৰ ক্ষেত্ৰত নহয়, বহুত ক্ষেত্ৰত মায়ে মোক সদায় এটা মানে বেকবোন হিচাপে থাকে। যেতিয়াই মোক দৰকাৰ হয় আৰু কেনেকৈ থাকিব লাগে, এই সোসাইটিটোৰ লগত কেনেকৈ মিলি থাকিব লাগে সেইবোৰ সব শিকায়। আৰু মা বহুত মডাৰ্ণ হয়, মোতকৈ বেছি মডাৰ্ণ, কাৰণ সব কাপোৰ চাপোৰ মানে সৰুৰ পৰাই মোক পুৰা মানে ঈদ হয়, কেতিয়াবা ফাংচন হয় তো এসপ্তাহ দুসপ্তাহ আগৰ পৰাই মাৰ প্লেনিং থাকে মানে যে এইবাৰ নেক্সট ঈদত তাইক এইযোৰ কাপোৰ পিন্ধাম। চ' মোতকৈ বহুত বেছি মডাৰ্ণ বুলি ক'ব পাৰি। মা এতিয়া মিলেনিয়েল বুলি ক'ব পৰা যায় মাক। আৰু সেইকাৰণে মাৰ ইউটিউব চেনেল আছে আৰু আমাৰ বহুত ভাল লাগে মা যেতিয়া ইউটিউব চেনেল কৰে আৰু আপোনালোকে ইমান লাভ দিয়ে মাৰ ভিডিঅ'বোৰত, সেইটোৰ কাৰণে বহুত থেংক ইউ। আৰু যাতে আপোনালোকে বহুত মানে প্ৰেয়াৰ্ছ, আপোনালোকৰ ব্লেছিংছ মোক লাগিব, কাৰণ যাতে মই তাতে এটা ভাল ৰিচাৰ্চ কৰিব পাৰোঁ, সেইটোৰ কাৰণে আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আৰু মানে অকল মই মডাৰ্ণ সেইটো নহয়, আগতে হয় মই ষ্টাইল কৰিছিলোঁ, কিন্তু এতিয়া মই এৰ পৰাও বহুত শিকোঁ। আৰু মই ভাবোঁ পেৰেণ্টছ আৰু ল'ৰা ছোৱালীৰ মাজত এটা ভাল ফ্ৰেণ্ডশ্বিপ থাকিব লাগে। ইজনে সিজনক যদি আমি বুজি পাওঁ তেতিয়াহ'লে আমি মানে বহুত ভালকৈ মানে আমি চলি যাব পাৰোঁ। আমি ল'ৰা ছোৱালীৰ প্ৰব্লেমবিলাকো আমি ভালকৈ বুজিব লাগিব। আমি যি কওঁ সেইটো যদি ল'ৰা ছোৱালীয়ে বুজি পায় তেতিয়াহ'লে বহুত ভাল ৰিষ্টা এটা হ'ব পাৰে বা ল'ৰা ছোৱালীও বেয়া ৰাস্তালৈ নাযায় আৰু পেৰেণ্টছেও বেছি এটা মানে কষ্ট কৰিব নালাগে বুলি মই ভাবোঁ। আৰু ভাল বণ্ডিং এটা থাকিব লাগে আৰু সেইটো নিশ্চয় আমাৰ মাজত আছে। মোৰ এজন ল'ৰাও আছে, কিন্তু ল'ৰাজনে একেবাৰেই কেমেৰাত নাহে। যদি কেতিয়াবা মই ৰিকুৱেষ্ট কৰি এই নিচিনা আনিব পাৰোঁ তেতিয়া নিশ্চয় মোৰ ল'ৰাজনৰ লগতো মই চিনাকি কৰি দিম নেক্সট কেতিয়াবা ভিডিঅ'ত। আজি মই এইকে চিনাকি কৰি দিলোঁ। আৰু এতিয়া যিহেতু আমেৰিকা যাব তাই আৰু 2 দিনৰ ভিতৰতে, সেইকাৰণে বহুত কিছুমান শ্বপিং কৰিবলগীয়া কাম আছে। আমি এতিয়া সেইবিলাক চব কৰিম। কি শ্বপিং কৰোঁ কি কৰোঁ সেইটোও দেখাম আৰু যোৱাৰ সময়ত আপোনালোকৰ লগতে একেলগে বায়ো কৰিম তাইক। আমি দুজনীয়ে প্ৰথমতে ভিজা অফিচলৈ যাম। তাৰ পৰা আমাক ফোন কৰিছে, ভিজাটো কমপ্লিট হোৱা বুলি কৈছে।
ভিজাটো লৈ উঠি কেনে আমাৰ সৰু সুৰা কিছুমান শ্বপিং আছে সেইবিলাক কৰিম। তাৰপিছত আমি ডক্টৰ তাত যাম বুলি ভাবিছোঁ। কাৰণ কিয় কিছুমান মেডিচিন আছে যিবিলাক মেডিচিন আমি লৈ যাব মানে মই নহয় এই লৈ যাব লাগিব। প্ৰেছক্ৰিপশ্যন নহ'লে মেডিচিন লৈ যাব নিদিয়ে বুলি মানে শুনিছোঁ। সেইকাৰণে ডক্টৰ তাত গৈ কেনে প্ৰেছক্ৰিপশ্যনত মানে মেডিচিনবিলাকৰ নাম লিখি লৈ কেনে তাৰপিছত আমি ফাৰ্মাচীত গৈ মেডিচিনখিনি কিনি ল'ম। বোলা এতিয়া আমি ভিজা অফিচলৈ যাওঁ। মই এতিয়া বাহিৰত থিয় হৈ আছোঁ। তাই ভিতৰলৈ গৈছে, দুটাকে যাব নিদিয়ে। যাৰ নামত ভিজা হয় তেওঁহে যাব পাৰে। তাই গৈছে ভিতৰলৈ, মই ইয়াতে ৰখি আছোঁ। বহুত ভিৰ আছে। 2 তাৰিখে ইণ্টাৰভিউ আছিলে, আজি যোৱাকালি এপ্ৰুভ হৈছে, আজি আমি নিবলৈ আহিছোঁ। কিনি ল'লোঁ, তাই ৰাস্তাত খাব পাৰিব। এতিয়া আৰু অলপমান বাচন বাতি কিনিব লগা আছে। কি কোম্পানী অলপ বাচনো লৈ আছোঁ, তাত যাতে তাই বনাই খাব পাৰে। এতিয়া আমাৰ গোটেইখিনি কামেই হৈ গ'ল। যি বজাৰ আছিলে, যি কাম আছিলে চব হৈ গ'ল। এতিয়া অকল পেকিং কৰিব বাকী আছে। এতিয়া পেকিং কৰিম। পেকিং কৰি তাৰপিছত অলপ ৰেষ্ট ল'ম 2 দিন। তাৰপিছত 2 দিন পিছত তাই যাব আৰু আমি সকলোৱে মিলি তাইক বাই কওঁ। जैसे कोयल गुनगुनाते हुए तुम तारे टिमटिमाते, वैसे अंगना में तुम आए सारी कायनात मुस्कुराए, कायनात मुस्कुराए, सारी कायनात मुस्कुराए, कायनात मुस्कुराए, कायनात। मैं खा चला चला और बढ़ता गया, तुम्हारी राह में साथ सांस लेता गया।